নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আৰু আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু আপোনালোকে চাইছে মোৰ অন্যতম ইউটিউব চেনেল উস্তাদি ল'ৰা। এই ভিডিঅ'টো কেৱল মনোৰঞ্জনৰ বাবে বনোৱা হৈছে, কোনো যাতে চিৰিয়াছলি নলয়। আৰু যদি কোনোবাই চিৰিয়াছলি লয় তাতনো মোৰ কি আহি যায়। चलिए शुरू करते हैं। তো আজি আমি কথা পাতিম এইজন মহাপুৰুষৰ ওপৰত। আৰু এইজন মহাপুৰুষৰ বোলে বিয়া ঠিক হৈ আছে বোলে। এই ৰ'ব দয়াদাক ফোন এটা কৰোঁ। হেল্ল', দয়াদা, এই হয় জেচিবিক নে জেএছবিক অলপ তাৰ এক্টিং চেক্টিং দেখি আপোনাৰ কেনেকুৱা ফিল হয় সেইটো কৈ দিয়কচোন। হ'ব দিয়ক। তো দাদাই কি কয় চাই লওকচোন ভিডিঅ'টো। যাৰ এক্টিং দেখি মোৰ এনেকুৱা লাগে যে ये तो टट्टी है, যাৰ থপৰা দেখি মোৰ এনেকুৱা লাগে যে ये तो टट्टी है, যাৰ কথা শুনি মোৰ এনেকুৱা লাগে যে ये तो टट्टी है, যাৰ হট কভাৰ ভিডিঅ' দেখি মোৰ এনেকুৱা লাগে যে ये तो टट्टी है, আবে ইয়াৰ যাৰ মাত শুনি মোৰ এনেকুৱা লাগে যে ये तो टट्टी है। পোনপ্ৰথমতে আমাৰ মিষ্টাৰ জেচিবিক ভাদ মাহৰ বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছো। জেএছবিও কম নহয় কিন্তু দেই, জেএছবিও দাদাক বজাইছে অলপ। কিন্তু চাওকচোন ভিডিঅ'টো। মোৰ এনেকুৱা লাগে যে সেইটো লেঙেৰা হৈ কেলা, ৰিলছ ভিডিঅ' দেখিলে মোৰ এনেকুৱা লাগে যে সেইটো লেঙেৰা হৈ কেলা, সেইটো লেঙেৰা হৈ কেলা, যাৰ ভৰিকেইখন দেখিলে মোৰ এনেকুৱা লাগে যেন, সেইটো লেঙেৰা হৈ কেলা। যাৰ মুখৰ কথাবিলাক শুনিলে মোৰ এনেকুৱা লাগে যেন এই সি এনি টাইম পৰণে চাই থাকে। কৌন ভোঁক ৰহা হে বদতমিজ। শুন ভাই, তই আজি তাক লেঙুৰা বুলি হাঁহিছ, কালি যদি তোৰ নাপায় ক'ব ভগৱানৰ কৃপাত যদি এক্সিডেণ্ট এটা হৈ যদি ভৰিখনে নোহোৱা হৈ যায়, তেতিয়া যদি তোক লৈ আমি ঠাট্টা কৰি থাকোঁ, তোৰ মনটো কেনেকুৱা লাগিব ভাই? মই যাক বিয়া পাতিবলৈ গৈ আছো তেখেতো জেচিবি নে জেএছবি সেইডালৰ ওপৰত বিয়া বিয়া কি মজা লাগিব ন? বহুত কণ্ট্ৰভাৰ্চি মানে একে টাইপৰ মানুহ, ঠিক আছে। একে টাইপৰ মানুহ, কিন্তু ভালকে যাবি, ভালে হ'ব। একে টাইপৰ মানুহ তোৰ লগত মিলি যাব। এতিয়াতো এইডালটো এনেই পৰি যাব। এতিয়া এইডাল কি হ'ব? এইডালকতো ব্ৰেকআপ দি দিলি ন? না ব্ৰেকআপ দি দিবি? মই ভাবাই নাছিলো, মানে নভবাকে বিয়া হৈ গ'ল। মানে ইয়াৰ বোলে নভবাকে বিয়া হৈ গ'ল। ধেৎ চালা, আমিহে ভাবি থাকিও আজিলৈ একোডাল হোৱা নাই আমাৰ। এতিয়া নভবাকে বিয়া হৈ গৈছে বা, তই বহুত লাকি সঁচাকে। বিয়াটো এটা কেনেকুৱা এটা পবিত্ৰ দিন, মানে হয়, বিয়া এখন পবিত্ৰ দিন, কিন্তু আমাৰ কাৰণে বহুত পবিত্ৰ, কিন্তু তোৰ কাৰণে ভাদ মাহটো বেছিকৈ পবিত্ৰ নেকি মই জনাত। হয়, কিন্তু এইটো সঁচা কথা। জেএছবিয়ে ছ'চিয়েল মিডিয়া হিলাই আছে, কিন্তু বেলেগৰ নিচিনাকে নহয়, অলপ বেলেগ টাইপত হিলাই আছে। তো আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি এই ভিডিঅ'টোত কিবা মই নক'বলগীয়া কথা কৈ পালোঁ তেনেহ'লে প্লিজ ক্ষমা কৰি দিবা। আৰু এই ভিডিঅ'টো কেৱল মনোৰঞ্জনৰ বাবে বনাইছোঁ, কোনো যাতে ভুল ভাবি নলয়। ছাবস্ক্ৰাইবটো কৰি দিবা দেই। জেএছবি বিয়া খাব যাওঁগৈ, জেএছবি বিয়া খাব যাওঁগৈ মই। ধুনু ধুনু তোমাৰ মিঠা মাতত পৰো পৰো